ফ্ৰেণ্ডসকল এতিয়া আমি কিছু দূৰ যোৱাৰ পিছত যোৰাবাট পাম যোৰাবাটৰ যিখিনি এটা ধুনীয়া ৰোড চিন আপোনালোকক দেখুৱাম কেনেকুৱা লাগে আপোনালোকে নিশ্চয় ক'ব ফ্ৰেণ্ডসকল চ' লেটছ গ' ফ্ৰেণ্ডসকল আগবাঢ়ি যাই থাকোঁ ফ্ৰেণ্ডসকল এতিয়া আমি খানাপাৰা পালোঁ এয়া খানাপাৰা এতিয়া ইয়াৰ পিছতে আমি পাম যোৰাবাট চ' ফ্ৰেণ্ডসকল যোৰাবাটৰ যি একা বেকা পথ এনজয় কৰি চাব ফ্ৰেণ্ডসকল এয়া ৰঙা ৱেগনাৰখন আগবাঢ়ি গ'ল আমি বগা ৱেগনাৰে আগবাঢ়ি গৈ আছোঁ এইফালেদি গ'লে আপোনালোকে ডিব্ৰুগড় যাব পাৰিব ডিব্ৰুগড় 443 কিলোমিটাৰ যোৰহাট 292 কিলোমিটাৰ কেতিয়াবা ড্ৰাইভিং কৰিম যাম গোটেই অসম ঘূৰিম আপোনালোকক দেখুৱাম হাতী অসমীয়া চেনেল JS ইনভেনশ্যনৰ জৰিয়তে এয়া খানাপাৰা অভাৰব্ৰিজ ক্ৰছ কৰিলোঁ দেখিবলৈ পাইছে আগফালে পাহাৰ আমি যোৰাবাটৰ পাহাৰত এতিয়া উঠি যাম ইয়াৰ পৰা আপোনালোকে যোৰহাট যোৱা গাড়ীবোৰ পাব ইয়াতে ৰখে কিছু এয়া মৰিয়নি শ্বিলং নগাঁও প্ৰিয়ংকা ভৰালীৰ অকুৱা পকোৱা গানটো এইখিনি ঠাইত খুব বঢ়িয়া আৰু মিলি যায় এই ঠাইখিনি দেখিবলৈ পাইছে এতিয়া আমি অকুৱা পকোৱা আৰম্ভ কৰি দিম কিছু হাইট আছে ইয়াত এইখিনি ঠাইত যিসকল নতুনকৈ ড্ৰাইভিং কৰিবলৈ শিকে তেওঁলোকে তাৰমানে এইখিনি ঠাইত ট্ৰেইনিং লৈ কিনে শ্বিলঙত ড্ৰাইভিং কৰিব পাৰিব আৰু এইখিনিত পাৰি গ'লে শ্বিলঙত আৰামছে পাৰিব এই ঠাইখিনি গোটেইখিনি আপ
যোৰাবাট ফ্ৰেণ্ডসকল আপোনালোকক যি যোৰাবাটৰ অকুৱা পকুৱা বাটখিনি দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে মোৰ ভিডিঅ'টোত কমেণ্ট কৰি নিশ্চয় জনাব ইয়াৰ আগলৈ গৈ আছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ঠাই লেটছ গো ফ্ৰেণ্ডসকল আৰু আপোনালোকে মোৰ নেক্সট ভিডিঅ'ৰ লিংকটোত আগবাঢ়ি যাব ফ্ৰেণ্ডসকল থেংক ইউ ফ্ৰেণ্ডসকল দেখিবলৈ পাইছে ইয়াৰ তলেৰে আপোনালোকে শ্বিলঙলৈ সোমাই যাব আৰু এইফালে আপোনালোকে ডাইৰেক্টলি নগাঁৱৰ ফালে যাব পাৰিব চ' আমি এতিয়া আৰু গৈ আছোঁ জাগিৰোড 42 কিলোমিটাৰ সোনাপুৰ 15 কিলোমিটাৰ শ্বিলং 84 কিলোমিটাৰ